গাতে ল'বৰে মন সাগৰ তলিত শুবলৈ মন এইজন গায়ক আজি কলৈ গ'ল তেওঁ সাগৰ ইমান ভাল পাইছিলে সাগৰ তলিত শুয়ে তেওঁ শেষ নিশ্বাস ত্যাগ কৰা আমাৰ অসমবাসীক কন্দুৱাই থৈ গ'ল তেওঁ ইমান নিষ্ঠুৰ নে আমাৰ অসমবাসীক কন্দুৱাই থৈ গৈছে সকলো অসমবাসী আজি কান্দোনত ভাঙি পৰিছে কোনোবাই মৃত্যুবৰণ কৰিছে তথাপিতো তেওঁ এবাৰ মাত দিব পৰা নাই সকলোৱে চিঞৰি আছে জুবিন দা জুবিন দা জুবিন দা বুলি কিন্তু তেওঁ এবাৰ মাত দিয়া নাই অনুৰাগীসকলক তেওঁ ইমান সোনকালে এই জীৱ জগতখন এৰি থৈ গ'ল বহু মানুহ আহিছে বহু মানুহ গৈছে কিন্তু এইজন কোন মানুহ বাৰু অসমক কন্দুৱাই থৈ গৈছে আমাক কন্দুৱাই থৈ গৈছে কোন বাৰু এইজন জুবিন দা তেওঁৰ গীতে যিজনৰ গীতে আমাক আমোদ দিছিল সুখৰ সময়তো আমোদ দিছিল দুখৰ সময়তো আমোদ দিছিল আমি তেওঁৰ গীতে শুনিছিলোঁ কিন্তু এতিয়াৰ পৰা কাৰ গীত শুনিম কিন্তু নৱপ্ৰজন্মই যদি এনেকুৱা এজন গায়ক উঠি আহিব পাৰে মোৰ ফালৰ পৰাই মই দোৱা কৰিছোঁ নৱপ্ৰজন্মই এনেকুৱা এজন গায়ক উঠি আহক আৰু জুবিন দা সাগৰ তলিত শুয়ে ভাল পাইছিল সাগৰ তলিত শুয়ে ইমান অনুৰাগীয়ে মাতি আছে তেওঁ এষাৰ মাত দিব পৰা নাই জুবিন দা সঁচাই সাগৰ ভাল পোৱা প্ৰেমিকজন আজি সাগৰতে শুই আছে এতিয়াও শুই আছে চাওক ইমান শুই আছে ইমান তেওঁৰ টোপনি ধৰিছে তেওঁ আৰু ঘূৰি নহা বাটৰে উভতি নহা বাটৰে তেওঁ গুচি গ'ল চিৰ জীৱনৰ কাৰণে এইজন জুবিন দা তেওঁ এনেকৈ টোপনি মাৰিছেনে তেওঁ ইমান দিন আজি 3 দিন হৈ যাব হ'লহি তেওঁ এখন হেৰিতে টোপনিয়ে মাৰি আছে তেওঁৰ টোপনি ইমান দীঘল নে জয় জুবিন দা ইফাল সিফাল তল ওপৰ ওখ চাপৰ চিঞৰ বাখৰ অৰ্থ যে নাই ই ধুৰু